আজি উপস্থিত আছোঁ আপোনাৰ দেওশাল আমলখি দেওশালত উপস্থিত আছোঁ আৰু আজি যিহেতু মেডাম মেফি আপোনালোকক ভাবিলোঁ মেডাম মেফি বুলি কিছুমান ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকেও দেখাওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপুনি কৈ দিয়ক অকণ মেডাম মেফি হৈছে আমি উপৰি পুৰুষসকলক আমি সোঁৱৰিছোঁ দাম্ভি পূজা আমি সকলোৱে এই দাম্ভি পূজাটো কৰিলে আমাৰ উপৰি পুৰুষসকল সন্তোষ হয় আৰু আমাক আশীৰ্বাদ দিয়ে আমাৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যতবিলাক যাতে সকলো ফালৰ পৰা সুখময় আনন্দময় হয় আৰু কৰ্মক্ষেত্ৰতো আগবাঢ়ি যাব পৰা হয় আৰু সকলোৱে যিমানবিলাক আমাৰ এই 12টা বংশ আছে সকলো বংশৰে এই দাম্ভি পূজাটোত থাকিলে বা আমাৰ বহুতখিনি সহায় সহযোগ হয় পঢ়া ক্ষেত্ৰত আৰু আমাৰ কিছুমান কৰ্মক্ষেত্ৰতো সকলো ফালৰ পৰা মানে আগবাঢ়ি যাবৰ কাৰণে আজি আমি দাম্ভি পূজাটো কৰোঁ জানুৱাৰী মাহৰ 31 তাৰিখ দিনাখন কৰোঁ এই সমস্ত আমাৰ 12টা বংশৰ জাতিয়ে ইয়াত কোনো জাতি ভেদাভেদ নাই সকলোৱে ইয়াত আহি আমাৰ উপস্থিত হৈ সকলোৱে গোৱাপান দিলে তেওঁলোকৰ মনৰ কামনা সকলোবিলাক পূৰণ হয় গতিকে লৈ এই পূজা ভাগি কৰা হয় আমি পোনময়ে ক'বলৈ গ'লে আমি উপৰি পুৰুষসকলক স্মৰণ কৰোঁ তেওঁলোকক স্মৰণ কৰিলে আমাৰ মানে সকলো ফালৰ পৰা আমাৰ সুখময় আনন্দময় থাকে আৰু এটা কথা আপোনাৰ লাষ্ট সুধো এই কুকুৰা যে কণী যে দিয়া হয় কাৰণটো কেলৈ বাৰু এয়াও কুকুৰা কণী আমাৰ দাম্ভিবিলাকত আমি এনেকৈয়ে দিবলগীয়া হয় দিওঁ কুকুৰা দিওঁ আমি জেগাই জেগাই দিওঁ এইবিলাক দেখিছে নহয় দেখিছোঁ এইবিলাক চব চাৰিওফালে কুকুৰা আমি মেহেঙা পাতি দিওঁ এইখন মেহেঙাৰ অৰ্থটো হ'ল আমাৰ বানকাঁহী মাইহেং বুলি কয় সেইখন বানকাঁহী আগৰ লোক আমাৰ বুঢ়াসকলে মানে বানকাঁহীতহে ভাত খাইছিলে বানকাঁহী বানবাতি এইবিলাকত ব্যৱহাৰ কৰিছিলে আজিকালি বানকাঁহী নিদিয়াৰ পৰিৱৰ্তে আমি মানে এই চাং বনাই দিলোঁ এইখন মাইহেং বুলি কয় মাইহেং সেইকাৰণে আমি হৈছে পৰিপুৰুষসকলৰ আমি এই চিনাক্তকৰণ আৰু সেই সিফাললৈ আছে আমাৰ ৰাসহীন বাসীন আমাৰ যিমান ক্ষীণ দেৱতা আছে মানে ঘৰখনত কিছুমান ক্ষীণৰ দেৱতা থাকে সেই দেৱতাক আমি সেইফালে পূজা দিওঁ ঠিক আছে আপোনালৈ ধন্যবাদ জনালোঁ মোৰ ফালৰ পৰা ঠিক আছে ৰাতুলদাৰ আমাৰ লগত আছে ৰাতুলদা কেনেকুৱা লাগিছে মোক বহুত ভাল লাগিছে তোমালোকৰ আহিছা কথাহে পাতিছিলোঁ আজি লগ পাই ভাল আজি লগ পালোঁ ৰাতুলদাক ফাইনেলি আমি বাৰু ঠিক আছে আৰু এই চাইডে পূজা কাম চলি আছে আপোনালোকক দেখাই আছোঁ পূজা কাম হৈ আছে আপোনাৰ মেডাম মেফি আজি 31 ডিচেম্বৰ যিহেতু পূজা হৈ আছে সেয়া আহি আমলখি দেওশালত মন্ত্ৰী যোগেন মোহন আৰু বিমল বৰা উপস্থিত হৈছে মঞ্চৰ বিমল বৰা ডাঙৰীয়া এই স্ক্ৰীণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ইয়াৰ পাছতে আমি ইতিমধ্যে আমাৰ আজি অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী চৰকাৰ বিমল বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতে স্মৃতিকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে লগতে আমাৰ উদযাপন সন্মানীয় সভাপতি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে আমি দুদিনলৈ উদযাপন
আমলখি দেওয়া হ'লৰ পৰা ভিডিঅ'টো ইমানে আছিলে যদি ভাল লাগিলে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব নেক্সট ভিডিঅ' আহি আছে টাইট বাই বাই